ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ক্ৰিকেট জগতখনলৈ আহিল এটা বেয়া খবৰ। এই বেয়া খবৰটো হ'ল যে জনপ্ৰিয় ক্ৰিকেটাৰ অষ্ট্ৰেলিয়াৰ ছেন ৱাৰ্নৰ ইতিমধ্যে মৃত্যু হৈছে। 90 দশকৰ তেওঁ এজন বিখ্যাত খেলুৱৈ আছিল আৰু নিজৰ স্পিন বলৰ বাবে তেওঁৰ সকলোৰে জনপ্ৰিয় আছিল। এই খবৰটোৱে এতিয়া ক্ৰিকেট জগতখনত শোকৰ ছাঁ পেলাইছে। বহুদিন ধৰি তেওঁ নিজৰ স্বাস্থ্যৰ বাবে চৰ্চিত হৈ আছিল যদিও অৱশেষত হাৰ মানি ল'লে। মাজতে তেওঁ হঠাৎ ওজন বাঢ়ি যোৱাৰ বাবে আৰু অধিক মদ্যপান কৰিবলৈ লোৱাত তেওঁ শৰীৰ চৰ্চা কৰিছিল যদিও অৱশেষত যোৱাকালি খেলুৱৈজনে হাৰ মানি ল'লে। মাত্ৰ 52 বছৰ বয়সতে আমাৰ মাজৰ পৰা খেলুৱৈজন গুচি গ'ল। বিভিন্ন নিউজ চেনেলৰ পৰা গম পালোঁ যে যোৱাকালি তেওঁৰ হাৰ্ট এটেক আহিছিল আৰু সেইটোৱে হ'ল তেখেতৰ মৃত্যুৰ মূল কাৰণ। সৰ্বাধিক উইকেট লোৱাত বিশ্বৰ ভিতৰতে তেওঁৰ নাম আছে 2য় নম্বৰত। তেওঁৰ আত্মাই যাতে শান্তি পায় তাৰে কামনা কৰিলোঁ এই চেনেলটোৰ ফালৰ পৰা। আৰু বন্ধুসকল, প্ৰতিটো মুহূৰ্তৰ খবৰ শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।